সংজ্ঞাহীন হৈছে মানুহজনৰ প্ৰথমতে আপুনি ফটককে সিপিআৰ আৰম্ভ নকৰিব প্ৰথমতে যাই চাব লাগিব কি ঠিক মানুহজনৰ হাৰ্টটো চলি আছে হয় নাই তো মানুহজনৰ চাব কাৰণে প্ৰথম আপুনি কেনে কৰিব মানুহজনৰ ওচৰত গৈ প্ৰথম চাব আচ্ছা মানুহজনৰ ওচৰত গৈ প্ৰথম চাব লাগে কি চাব লাগে ওচৰে পাজৰে সব ঠিক আছে তো অলপ আগতে বোলে হাপ এডালে কামুৰি থৈ গ'ল আপুনি একদম দানবীৰ হৈ গৈ বাবা কি হৈছে হাপে ৰখি আছে ময়ো আছো দিগদাৰ হ'ব বুজি পাইছে সেই কাৰণে সিন সেফটি ফাৰ্স্ট সিন সেফটি এখন ৰেষ্টুৰেণ্টত জুই লাগিল সব মানুহ বাহিৰলৈ গুচি আহিল এজন মানুহ ভিতৰত ফচি থাকিল আপুনি গম পালে আপুনি ভাল মানুহ আপুনি দৌৰি গ'ল বচাবৰ কাৰণে আপুনি ৰেষ্টুৰেণ্টৰ ভিতৰতে বচাব আৰম্ভ কৰিলে অলপ পিছত ওপৰৰ পৰা লোহা এডাল টুং আপোনাৰ মূৰত দুইটা একেলগে হাতত হাত ধৰি ওপৰত যাব লাগিব ফাৰ্স্ট সিন সেফটি ওচৰে পাজৰে সব ঠিকে আছে তো আপুনি মাতিব ও ককাই দাদা মাতিব নাই দেখিছে মাতোতে মানুহজন ওচৰত অহা নাই কি বুলি ক'ব কাৰোবাৰ ওচৰত দাদা প্লিজ এম্বুলেন্স মাতক এইটো এটা ক্ৰম এটা প্ৰথম চাব সব ঠিকে আছে বা নাই যদি লৈ আহিলে নেক্সট আপুনি ৰেসপন্স চাব টেক কল ফৰ হেল্প যে আপুনি পাৰিলে এম্বুলেন্স মাতক বা ডক্টৰ মাতক এতিয়া আপোনাৰ কামটো কি হ'ব আপুনি লাহেকে মানুহজনৰ ওচৰলৈ গৈ মানুহজনৰ এইটো চাব হা আপোনাৰ ওচৰে পাজৰে আছে নহয় কিটা এইটো আছে নহয় ইয়াতে হাত দিয়কচোন ইয়াতে এনেকে সাইডত মই দেখাই দিছো এইটো আচ্ছা সবাই নিজৰ হাত দিয়ক পালস হোৱাৰ সময়ত মই অলপমান কাণখন মুখৰ কাষলৈ আনিম কি কাৰণে কি ঠিক না নাকেৰে উশাহ লৈ আছে উশাহ লোৱা শব্দ কাণত বাজিব সবাই একেলগে তিনিটা কাম কৰিম এটা হৈছে মই পালস চাম আনটো মই নাকৰ পৰা ওলোৱা শব্দ শুনিম আৰু মই বুকুখন চাই থাকিম কি ঠিক না বুকুখন মই দেখাম ওপৰফালে উঠা নমা কৰা যদি সব ঠিকে আছে গম পাব মানুহটো জিন্দা আছে খালি বেহুচ হৈছে বুজি পালে যদি সব ঠিকে আছে আপুনি গম পাব যে মানুহজন জীয়াই আছে বেহুচ হৈছে আপোনাৰ প্ৰথম কাম কি হ'ব সিপিআৰ নহয় এইটো মানুহ সিপিআৰ কৰিলে আপোনাৰ অন্যায় হ'ব কিন্তু সিপিআৰ নকৰিব মানুহজনৰ হাৰ্ট চলি আছে সিম্পলি ভৰিৰ ফালে আহিব ভৰিৰ ফালে আহি ভৰি দুখন দাঙি ধৰিব লাগিব এনেকে পালে বুজি কিয় ইয়েছ কাৰণ ইমান সময় থিয় হৈ থকাৰ বাবে মানুহজনৰ তেজটো ভৰিলৈ নামি আহিছিল চাগে আপুনি চাব স্কুলত যদি কোনো বাচ্চাই পৰি যায় অলপ চালে বাচ্চা ঠিকে আছে দাঙি দিয়ক এনেকৈ দিছোঁ ভাল হৈ গ'ল খালি এনেকৈ দিওঁতে এটা সাৱধান মানে আৰু যদি মোজা গোন্ধোৱা মানুহ হয় কিন্তু আপুনিও বেহুচ হোৱাৰ চান্স আছে লাগ ভাল অসীমৰ মোজা নুগোন্ধাই এইটো ধেমালি কৰিছোঁ কিন্তু আপুনি মোজা গোন্ধ শুঙিও জীৱনটো বচালে নাই বেছি ডাঙৰ কথা হয় নাই সব বেহুচ হোৱা মানুহ এনেকৈ আচ্ছা উঠা থেংক ইউ